সাধাৰণ চিনেমাৰ ডাইলগ নহয়। ক'ৰবাত জুবিনদাৰ সেই আত্মাৰ ভাৱৰ প্ৰতি তেখেতৰ মৰম, প্ৰকৃতিৰ প্ৰতি তেখেতৰ মৰম, সেইখিনি কথা, সেইখিনি আৱেগ আমি দেখিবলৈ, অনুভৱ কৰিবলৈ সক্ষম হৈছোঁ। আৰু সেইকাৰণে এইখিনি ট্ৰেইলাৰবোৰ চাই, ছবিখিনি চাই, জুবিনদাৰ ৰৈ ৰৈ বিনালৈ চিনেমালৈ যিখিনি ইণ্টাৰভিউ দিছিল, কথাবোৰ কৈছিল, আকৌ মানুহবোৰ সেইখিনি চাই পুনৰ আৱেগিক হৈছিল। আৱেগিক হৈ মন যেন ভাঙি গৈছে, হৃদয় আকৌ দুখিত, হাঁহটো আকৌ বৃদ্ধি পাইছে যেন অনুভৱ হৈছিল। আৰু সেইকাৰণে শান্তি পাবলৈ, শক্তি লাভ কৰিবলৈ, সাহস লাভ কৰিবলৈ আমি সকলোৱে অসমবাসী ৰাইজ সোণাপুৰ সমাধি ক্ষেত্ৰলৈ আমি আহোঁ আৰু এই বাতাবৰণৰ মাজত জুবিনদাৰ শক্তি আমি অনুভৱ কৰিবলৈ সক্ষম হ'বলৈ এটা সুযোগ পাওঁ। লগে লগে ইয়াত যে দূৰ দূৰণিৰ পৰা অসমৰ ৰাইজ একত্ৰিত হৈছে, আমাৰ একতা, আমাৰ শক্তি, আমাৰ একতা আমাক এই সময়টো পাৰ কৰিবলৈ এটা সাহস দিয়ে। আৰু সেইকাৰণে আমি বিভিন্ন সময়ত বাইদেউকো দেখা পাইছোঁ। এই স্থানটো এটা বিশেষ স্থান আৰু সেইকাৰণে কিছুমান চৰকাৰী সিদ্ধান্তবোৰ ওলাইছে, মই ইমান একমত নহয়। মই ভাবোঁ এছঅ'পি কথাটোত কি কয়? মই নাভাবোঁ যে সমাধি ক্ষেত্ৰলৈ কিছু এছঅ'পি থাকিব। অসমৰ ৰাইজে যিদৰে সমাধি ক্ষেত্ৰক সন্মান কৰিছে, গুৰুত্ব দিছে, সেই গুৰুত্ব কোনো চৰকাৰী এছঅ'পি দিব নোৱাৰে। অসমৰ ৰাইজে এই সমাধি ক্ষেত্ৰটো জীয়াই ৰাখিছে, অসমৰ ৰাইজে এই সমাধি ক্ষেত্ৰটো তীৰ্থস্থললৈ পৰিণত কৰিছে। ইয়াত কোনো চৰকাৰী এছঅ'পি আৰু ভূমিকা মই নেদেখোঁ। চৰকাৰৰ দায়িত্ব যে অসমৰ ৰাইজৰ আৱেগটো শ্ৰদ্ধা কৰা আৰু নিজৰ কথাৰ কিছু মৰ্যাদা ৰাখি অসমৰ ৰাইজক এই সময়ত সহায় কৰে। যিদৰে ৰাজধানী ডাঙৰীয়া আহি আমাৰ লক্ষ্মীবৰ ঠাকুৰদেৱ ডাঙৰীয়াক কিছু কথা কৈ তেখেতক সন্মান দিবলৈ চেষ্টা কৰি, এয়া হ'ব লাগে বৰ্তমান চৰকাৰৰ দায়িত্ব যে অসমৰ ৰাইজক সান্তনা দিয়ে। কিন্তু তেওঁলোকৰ কথা, তেওঁলোকৰ কিছু চৰকাৰী অসমৰ ৰাইজক আৰু মোৰ ব্যক্তিগত কথা এটা ক'বলৈ বিচাৰোঁ যে গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত চিন্তা কৰাৰ আগত মই আগতে মোৰ পেলাবলৈ চেষ্টা কৰোঁ। যদি মোৰ ব্যক্তি এই সময়ত এই বিষয়টো লৈ যদি সিদ্ধান্ত ল'ব লাগিছিল, কিবা এটা অসমৰ ৰাইজক বাৰ্তা দিবলৈ বিচাৰিছে, কি ক'লে তেখেতৰ বাহিৰে আজি অসমৰ বৰ্তমান পৰিস্থিতিৰ সম্পৰ্কত যদি আন এজন মানুহক যদি আজি তাৰিখত মই স্বাভাৱিকভাৱে স্মৰণ কৰিবলৈ আৰম্ভ কৰিছোঁ, তেখেতে আজিৰ সময়ত পৰিস্থিতি লৈ অসমৰ নৱপ্ৰজন্মক, অসমৰ সাংস্কৃতিক জগতত, অসমৰ আমাৰ দৰে ৰাজনীতিবিদসকলক কি ক'লে অসমখনক কেনেকৈ ৰাজনৈতিক ক্ষেত্ৰত আগুৱাই লৈ যাবলৈ হ'লে কি ক'লে হ'ব? আমাক ভাল পোৱাই হওক, আমাক বেয়া পোৱাই হওক, আমাৰ প্ৰশংসা কৰাই হওক বা আমাৰ সমালোচনা কৰাই হওক, কি ক'লে হ'ব? তেখেতকো মই তাৰিখত
স্মৰণ কৰিবলৈ আৰম্ভ কৰিছোঁ। এইটো মোৰ ব্যক্তিগত কথা নহয়, মই ভাবোঁ বহুত অসমৰ ৰাইজ আজি তাৰিখত জুবিন গাৰ্গৰ কথাবোৰ স্মৰণ কৰি নিজৰ জীৱনৰ জটিল সময়টো কেনেকৈ পাৰ কৰিব পৰা যায় সেইখিনি সাহস, সেইখিনি পৰামৰ্শ জুবিনদাৰ জীৱন যাত্ৰা তেখেতৰ পূৰ্বপুৰুষৰ পৰা নিশ্চয়। কিন্তু আপোনালোকে এতিয়া আজি গৈছিলে, আপোনালোকৰ কিন্তু মাত কথাত বাধা প্ৰদান কৰা হৈছে, যিহেতু আজি কৰিছিলে আৰক্ষী কিন্তু আপোনালোকে কৰিবলগীয়া নাছিল। কাৰণ আমি দীঘলী পুখুৰীত এক ৰাউণ্ড মাৰিবলৈ বিচাৰিছিলোঁ। মই ভাবিছিলোঁ যে জুবিনদা ওপৰৰ পৰা আমাক চাই ভাল পালেহেঁতেন, তেখেতৰ প্ৰিয় দীঘলী পুখুৰী আমি এক চক্কৰ মমবতি লৈ আমি চক্কৰ লৈছোঁ, তেখেতৰ মাতৃ জ্ঞাপন লৈছোঁ, মৰম কৰিছোঁ। 31 দিন পাৰ হৈ গ'ল, তেখেতক আমি পাহৰি যোৱা নাই। এই ক্ষেত্ৰত আৰক্ষীসকলক নিশ্চয় ওপৰৰ পৰা নিৰ্দেশ দিয়া গ'ল হপায়। মই যিখিনি সেই সন্দৰ্ভত যিখিনি কথা ক'ব লাগিছিল মই ক'লোঁ। আজি তাৰিখত তেখেতৰ সমাধি ক্ষেত্ৰত আহি যিখিনি কথা ইতিমধ্যে ক'লোঁ, অভিনয় সম্পৰ্কতে হওক, এই এছঅ'পি সম্পৰ্কতে হওক, তেখেতৰ আমাৰ অনুপস্থিতিত বা তেখেতৰ অনুপস্থিতিত আজি তাৰিখত বৰ্তমান সময়লৈ কি পৰামৰ্শ দিলেহেঁতেন সেইখিনি কথা লৈ যিখিনি মোক ক'বলগীয়া আছিলে। তেওঁলোকে ন্যায় যাত্ৰা আৰম্ভ কৰিছে। বিজেপি ফ্লেগো তাত ব্যৱহাৰ কৰিছে। এই বিষয়টো খালি এটাই কথা ক'বলৈ বিচাৰোঁ, ন্যায় দাবী সকলোৱে জনাব পাৰে, জ্ঞাপন কৰিবলৈ পাৰে, কিন্তু অসমৰ ৰাইজৰ বিবেকটো সন্মান কৰাটো চৰকাৰৰ অসমৰ ৰাইজৰ বিবেক বৰ্তমান চৰকাৰে কিছু চৰকাৰী পদক্ষেপ লৈ অপমন্ত্ৰ কৰিব নালাগে। ৰাইজে বিচাৰিছে ন্যায়। যদি কাইলৈ গৈ SIT, CID যিখিনি আৰক্ষীয়ে সকলোৱে যদি চাৰ্জশ্বিট কৰাৰ পিছত যদি আমাৰ SIT যিগৰাকী পুলিচ ইন্সপেক্টৰ মুন্না গুপ্তা তেখেতেও মুখ্যমন্ত্ৰীৰ লগত ৰাস্তাত নামিব নেকি আমাক ন্যায় লাগে, পুলিচখিনিও নামিব নেকি? সেইকাৰণে মই ভাবোঁ যে ৰাইজৰ বিবেক, ৰাইজৰ আৱেগ শ্ৰদ্ধা কৰা হ'ল বৰ্তমান চৰকাৰৰ কৰ্তব্য। ক'ৰবাত যেন লাগিছে যে তেওঁলোকে এই গোটেই ন্যায় যাত্ৰাৰ পৰা কেনেদৰে ফালেৰি কাটিব পাৰে তেওঁলোকৰ চেষ্টা। তেওঁলোকৰ কৰ্তব্য হ'ল যে তদন্ত ইমান ভালদৰে হওক, ইমান ভালদৰে গোটেই এভিডেন্সটো সংগ্ৰহ কৰক, তেওঁলোকৰ পাব্লিক প্ৰচিকিউটৰ যোগেদি এনেকুৱা এটা কেছ ন্যায়ত দিয়ক যাৰ ফলত ন্যায় ভিত্তিক দোষীয়ে যে শাস্তি লাভ কৰে। চাৰ্জশ্বিট প্ৰদান কৰাত কোনো সময়ত চৰকাৰৰ দায়িত্ব সম্পূৰ্ণ নহয়। চৰকাৰৰ দায়িত্ব শেষ পৰ্যায়লৈকে কোৰ্টৰ ৰায় দিয়ালৈকে চৰকাৰৰ দায়িত্ব থাকে। চৰকাৰ ক'ৰবাত নিজৰ দায়িত্বৰ পৰা ফালেৰি কাটিবলৈ বিচাৰে যেন লাগিছে। মই বিশেষ মই ৰাজনৈতিক কথা সমাধি ক্ষেত্ৰত মই ক'বলৈ বিচাৰোঁ। শাসক দলটোৱেও মই যিখিনি কথা ক'লোঁ সমাধি ক্ষেত্ৰত আৰু মই